দিনত আমাৰ যোৱাকালি অসম চৰকাৰৰ 100টা কেবিনেট অনুষ্ঠিত হৈছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত 100টা কেবিনেটত কমেও প্ৰায় 1200তকৈ বেছি সিদ্ধান্ত লোৱা হৈছে। আৰু তাৰ খতিয়ান মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদ মাধ্যমৰ আগত দাঙি ধৰিছে যে আমি কিমান সফলভাৱে কাম কৰিছোঁ। সমষ্টি নিৰ্ধাৰণৰ আগে তামোলপুৰ জিলা হিচাপে ঘোষণা কৰা হৈছিল যদিও আৰু মই প্ৰথমবাৰৰ কাৰণে ইয়াত পতাকা উত্তোলন কৰিবলৈ সুযোগ পাইছিলোঁ। তাৰ আগত কিছুমান প্ৰশাসনীয় কিছুমান দিশটো চাই তামোলপুৰ জিলাটো আগৰ বাক্সাৰ লগত মাৰ্জ কৰা হৈছিল আৰু সেই সময়তে কোৱা হৈছিল, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে আকৌ তামোলপুৰ জিলা হ'ব। সেইমতে যোৱাকালিৰ কেবিনেটত সিদ্ধান্ত লোৱা মৰ্মে 4খন জিলা বজালী, হোজাই আৰু তামোলপুৰ আৰু বিশ্বনাথ জিলা আকৌ ঘোষণা কৰা হ'ল। আৰু আজি এইটো অলপমান আমি যদি বিশ্লেষণ কৰি চাওঁ, তো তামোলপুৰ জিলাটো কিয় মাৰ্জ কৰিছিলে বাক্সাৰ লগত ঘোষণা কৰাৰ পিছত, সেইটো বুজিবলৈ পাম আমি। তেতিয়া তামোলপুৰ জিলা অকল তামোলপুৰ LAC এটা LAC লৈ পেলাই কৰা হৈছিল আৰু সমষ্টি নিৰ্ধাৰণৰ লগে ইয়াত 2টা সমষ্টি হ'ব। আৰু সেই সময়ত এটা হয়তোবা ৰেষ্ট্ৰিকশ্যন আছিলে যে এটা জিলা ভিতৰতে এটা সমষ্টি নিৰ্ধাৰণ হ'ব লাগিব আৰু সমষ্টি বাউণ্ডাৰী আপুনি ক্ৰছ কৰিব নোৱাৰে। কিন্তু বৰ্তমান তামোলপুৰত 2টা যিটো সমষ্টি হৈছে, আগৰ তামোলপুৰ জিলা আৰু আগৰ বাক্সা জিলা কিছুমান এৰিয়া এনক্ৰছ কৰা হৈছিল। আজি সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত 2টা সমষ্টি স্পষ্টভাৱে লোৱা হ'ল আৰু এই 2টা সমষ্টিটো সাঙুৰি লৈ পেলাই তামোলপুৰ জিলাটো আকৌ ৰিভাইভ কৰা হ'ল, ৰেষ্ট'ৰ কৰা হ'ল। এইটো ভাল এটা সিদ্ধান্ত হৈছে। আৰু যোৱাকালি যিটো কেবিনেটত সেইটোও দাঙি ধৰা হৈছে যে মুঠ 81টা উপজিলা গঠন কৰা হ'ব আৰু 24টা সদৰ উপজিলা। তাৰমানে যি সমষ্টিটো জিলা হেডকোৱাৰ্টাৰৰ ভিতৰত পৰে এইটো সদৰ উপজিলা হিচাপে হ'ব, এইটো DCৰ আঁতৰত থাকিব। আৰু 81টা উপজিলা হিচাপে যি থাকিব, যেনেকৈ গড়েশ্বৰ, এই উপজিলাবিলাকত ADC ইনচাৰ্জ যাব, যিয়ে অলমষ্ট ইকুইভেলেণ্ট টু DC। ৰাইজ আৰু ইয়াৰ বাসিন্দাসকলৰ লগত এই মুহূৰ্তটো অলপমান শ্বেয়াৰ কৰিবলৈ পাই মোৰ ভাল লাগিছে। যোৱাকালি দেখিছোঁ যে ইয়াত পতাকা পঠাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছে সমষ্টিবাসীয়ে, তামোলপুৰবাসীয়ে। ময়ো এই জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে আকৌ এবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই ধন্যবাদ দিছোঁ যে প্ৰশাসনিক যিটো এটা ৰিফৰ্ম ইয়াতো আনিবলৈ গৈ তামোলপুৰ জিলাটো আকৌ জিলাৰ মৰ্যাদা প্ৰদান কৰিছে। লগতে আমাৰ BTCৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়া, তেখেতৰ অহৰহ চেষ্টাত জিলা গঠন হৈছিল আৰু আজিও তেখেতৰে এটা চেষ্টা, তাৰ কাৰণে আকৌ জিলাৰ মৰ্যাদাটো আমি ঘূৰাই পাইছোঁ। লগতে তামোলপুৰটো উন্নয়নৰ দিশত এটা সম্ভাৱনা থকা এটা জিলা, কাৰণ ইয়াত আমি এটা মেডিকেল কলেজ পাইছোঁ আমি। আৰু ঠিক তেনেকৈ জিলা হোৱাৰ লগে ইয়াত জিলাভিত্তিক যিবিলাক অফিচ থাকিব, যেনেকৈ ছয়েল কনজাৰ্ভেশ্যনৰ ডিভিজন অফিচাৰৰ পৰা আৰম্ভ কৰি PWD এক্সিকিউটিভ ইঞ্জিনিয়াৰ বা অন্য ডিপাৰ্টমেণ্টেল যিখিনি এৰেঞ্জমেণ্ট হয়, আমি ৰুল মতে যেনেকৈ বনোৱা হয়, সেইটো চব ডিপাৰ্টমেণ্টক মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছে যে তামোলপুৰ বা নতুন জিলাৰ কাৰণে জিলা পৰ্যায়ৰ প্ৰয়োজনীয় যিবিলাক জিলাভিত্তিক অফিচবিলাকক আমি ইয়াত ছেটআপ কৰিব লাগে। সেই নিৰ্দেশটো অলৰেডি আহিছে। তো এই সময়ত তামোলপুৰবাসী ৰাইজলৈ মোৰ অভিনন্দন। আৰু মই অভিভাৱক মন্ত্ৰী হিচাপে যিখিনি মোৰ দায়িত্ব আছে সেইখিনিতো মই পালন কৰিছোঁৱেই। আৰু ভৱিষ্যতত 2টা সমষ্টিৰ এটা জিলা হ'ল যিহেতু, ইয়াত উন্নয়নটো খুব ত্বৰান্বিত হ'ব
আৰু চিষ্টেমেটিক ডেভেলপমেণ্টটো আনিব লাগে। এনেও এটা কমাৰ্চিয়েল পইণ্ট অফ ভিউ মানে এক্সপ'জাৰ থকা এটা ঠাই। এইফালে ৰঙিয়াৰ লগত গুৱাহাটী কানেক্টিভিটি ভাল আৰু এইফালে ভূটানৰ লগত কানেক্টিভিটিটো ভাল। তো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা ডাঙৰ সপোন আছে, যাৰ বাবে পাগলাদিয়া নদী বা অন্যান্য নদীৰ ওপৰত অলৰেডি ব্ৰিজটো তেওঁ কৰি আছে। সম্পূৰ্ণ হ'ল কিছুমানে আৰু কিছুমান সম্পূৰ্ণ হ'বলৈ গৈ আছে। বানপানীত কিছু ক্ষতিগ্ৰস্ত হৈছে আৰু অতি শীঘ্ৰে হয়তোবা এই ব্ৰিজবিলাকৰ মানে শুভ উদ্বোধনী মুখ্যমন্ত্ৰীয়ে কৰিব। ওচৰত মানুহে আহিব লগা নাই। ডিচিৰ কামটো হ'ব সামগ্ৰিকভাৱে জিলাত উন্নয়নৰ কোন কোন ডিপাৰ্টমেণ্টে কেনেধৰণে কাম কৰি আছে এইটো ৰিভিউ কৰি পেলাই যাতে এই ডিপাৰ্টমেণ্টবিলাক ভালকৈ কাম কৰি যায়। যেনেকৈ বৰ্ডাৰ এৰিয়া ডেভেলপমেণ্ট, NHM বা JJM এইবিলাকক DCয়ে চাব আৰু ল' এণ্ড অৰ্ডাৰটো DCয়ে চাব। এইটো এটা ৰিভলিউচনাৰী পদক্ষেপ বুলি ক'ব লাগিব, কাৰণ অসমৰ প্ৰশাসনিক ইতিহাসত এনেধৰণৰ ডাঙৰ চেঞ্জ বা পৰিৱৰ্তনটো অনা নাছিল। স্বাধীনতাৰ ৭৫ বছৰ যোৱাৰ পিছত এনেকুৱা এটা পৰিৱৰ্তন আনিলে আৰু সমষ্টি নিৰ্ধাৰণে খিলঞ্জীয়া জনগোষ্ঠীসকলৰ স্বাৰ্থটো যেনেকৈ সুৰক্ষিত ৰাখিছে, সেইটো নজৰত ৰাখি পেলাই জিলাবিলাক পুনৰ অৰ্গেনাইজ কৰা হৈছে, ৰিঅৰ্গেনাইজ কৰা হৈছে আৰু চাব ডিষ্ট্ৰিক্ট কনচেপ্টটো এনেকৈ আনি পেলাই আমাৰ এডমিনিষ্ট্ৰেশ্যন আৰু গভাৰ্নেন্সটো ৰাজ্যৰ ওচৰলৈ লৈ যোৱাৰ এটা অন্যতম এটা পদক্ষেপ। আৰু তামোলপুৰত আহি পেলাই মই অলপ বেলেগ কাৰণত আহিছোঁ। इन्डिपेन्डेन्स डे स्पेशल अफार लाबोदों सेरफांगुरियाव थानाय फुंखा इन्टारप्राइज बाजाज श'रुमा। बाजाज बाइक सालायनो मोजां मोनग्रा सुबुंफोरनि थाखाय गाहाम खौरां। क'क्राझार जिल्लानि सेरफांगुरियाव थानाय फुंखा इन्टारप्राइज बाजाज श'रुमा होगासिनो दं 31 आगस्तसिम इन्डिपेन्डेन्स डे स्पेशल अफारनि एक्सेन्ज। बाइक बायगिरि बिथांमोना इसेल' बिबांनि रां होग्रोनानै प्लेटिनानि मडेल, बाजाज सिटीनि मडेल आरो पालसार 125नि गासैबो मडेलनि बाइकखौ RC आरो इन्सुरेन्स लाफानानै 10,999 रां बेसेनावनो ल'एस्ट डाउन पेमेन्ट होनानै बाइक लानो हागोन आरो 1,000 रां होग्रोनानै गोसो बायदि बाइकखौ आवग्रिनानै दोननो हागोन। सेरफांगुरि फुंखा इन्टारप्राइज बाजाज श'रुमजों लोगोसे सराइबिल फुंखा इन्टारप्राइज बाजाज श'रुमावबो बाइक बायगिरि बिथांमोना खुंफुंजानाय इन्डिपेन्डेन्स डे स्पेशल अफार लोगोसे एक्सेन्जआव फैनानै नोंथांमोननि बाजाजनि बाइकखौ लांफैनो हागोन। सेरफांगुरि फुंखा इन्टारप्राइज बाजाज श'रुमा नोंथांमोननो लोगोसे मोजां अफारबो लाबोदों। बेफोरनो जाबाय 5 लिटार पेट्रल फ्रि, गंसे हेलमेट फ्रि, केस होनानै बाइक बायगिरिफोरनो 1,000 रां केशबेक हरफिननाय जागोन। आबुङै मिथिबावनो थाखाय 9395303476 9101547892 जानबुं नम्बराव खौरां लाहरनो हागोन।